জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। বজালিৰ বাটুৱাত এক কৰুণ ঘটনা সংঘটিত হৈছে। ৰেলপথ অতিক্ৰম কৰিবলৈ গৈ দুগৰাকীকৈ লোকে কৰুণ মৃত্যুক সাৱটি লৈছে। এতিয়া বজালিৰ বাটুৱাত ৰেলপথ অতিক্ৰম কৰিবলৈ গৈ এগৰাকী স্কুলীয়া ছাত্ৰীয়ে কৰুণ মৃত্যুক সাৱটি লৈছে আৰু স্কুলীয়া ছাত্ৰীগৰাকীক বচাবলৈ গৈ কৰুণ মৃত্যুক সাৱটি লৈছে এজন স্থানীয় লোকে। ঘটনাক কেন্দ্ৰ কৰি এটা উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে বজালিৰ বাটুৱাত। স্থানীয় প্ৰশাসনে ঘটনাস্থলীত উপস্থিত হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰিছে। স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে ৰেলপথ অতিক্ৰম কৰাৰ সময়ত ৰেল গেট নথকাৰ বাবে এনে ধৰণৰ কৰুণ ঘটনা সংঘটিত হৈছে বুলি এতিয়া স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত আমি আপোনালোকক সবিস্তাৰে অধিক তথ্য জনাই যোৱাৰ চেষ্টা কৰিম। জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। বজালিৰ বাটুৱাত ৰেলৰ খুন্দাত মৃত্যু হৈছে দুজনকৈ ব্যক্তিৰ। এগৰাকী স্কুলীয়া ছাত্ৰীৰ মৃত্যু হৈছে আৰু স্কুলীয়া ছাত্ৰীগৰাকীক বচাবলৈ গৈ মৃত্যু হৈছে আলাল আলী নামৰ ৪৫ বছৰীয়া লোকজনৰ। মৃত্যু হোৱা ছাত্ৰীগৰাকীৰ নাম জুৰিয়া খাতুন বুলি জানিব পৰা গৈছে। স্কুলীয়া ছাত্ৰীগৰাকীক বচাব যোৱাৰ সময়তে স্থানীয় লোকজনৰ মৃত্যু ঘটিছে। স্কুলীয়া ছাত্ৰীগৰাকীক অৰ্থাৎ জুৰিয়া খাতুনক বচাবলৈ যাওঁতে আলাল আলীয়েও কৰুণ মৃত্যুক সাৱটিও লৈছে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া বজালিৰ বাটুৱাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে এতিয়া বজালিৰ বাটুৱাত। স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে যে বাটুৱা অঞ্চলত এখন ৰেল গেট নথকাৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। ৰেলৱে বিভাগৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে এতিয়া স্থানীয় ৰাইজে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈছে। ছাত্ৰীগৰাকী বাটুৱাৰ ৮ম শ্ৰেণীৰ ছাত্ৰী জুৰিয়া খাতুন। তেওঁ ৮ম শ্ৰেণীত অধ্যয়নৰত আছিল আৰু ছাত্ৰীগৰাকীয়ে কুৰুবাহাৰ জোনাকী হাইস্কুলত অধ্যয়নৰত হৈ আছিল বুলি জানিব পৰা গৈছে। এতিয়া জুৰিয়া খাতুনে কৰুণ মৃত্যুক সাৱটি লৈছে। ৮ম শ্ৰেণীৰ ছাত্ৰী জুৰিয়া খাতুনে কৰুণ মৃত্যুক সাৱটি লৈছে। ৰেলৰ খুন্দাত প্ৰাণ গৈছে জুৰিয়া খাতুনৰ। ছাত্ৰীগৰাকীক বচাবলৈ লৈ মৃত্যুক আঁকোৱালি লৈছে। বৰবৰীৰ এই ব্যক্তিজনে ছাত্ৰীগৰাকীক বচাবলৈ গৈছিল। যিজন স্থানীয় লোক আছিল সেই স্থানীয় লোকজনে ছাত্ৰীগৰাকীক ৰেলৰ খুন্দাৰ পৰা বচাবলৈ যাওঁতে আলাল আলীয়েও কৰুণ মৃত্যুক সাৱটি লৈছে। এতিয়া পৰিস্থিতিক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘটনাস্থলীত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে যিহেতু সিংহ নামৰ যাত্ৰীবাহী ৰেলখনে মহতিয়াই নিছে দুইকে। এই ঘটনাৰ পিছতে একাংশ উত্তেজিত ৰাইজে ৰেলপথ অৱৰোধ কৰিছে, সাব্যস্ত কৰিছে প্ৰতিবাদ। ৰেলপথ সাব্যস্ত কৰি তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিছে। ৰেলপথত ৰাইজ গোট খাই প্ৰতিবাদ অব্যাহত ৰাখিছে। এই ঘটনাক কেন্দ্ৰ কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাইজে কৈছে যে ৰেল গেট নথকাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে এতিয়া অভিযোগ উত্থাপন কৰিছে। এতিয়া বজালিৰ বাটুৱাত কৰুণ মৃত্যুক সাৱটি লৈছে দুজনকৈ ব্যক্তিয়ে। পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো। এগৰাকী স্কুলীয়া ছাত্ৰীৰ কৰুণ মৃত্যু ঘটিছে। ছাত্ৰীগৰাকীৰ নাম জুৰিয়া খাতুন। স্থানীয় এজন লোকে মৃত্যুক সাৱটি লৈছে। ছাত্ৰীগৰাকীক বচাবলৈ গৈ আলাল আলী নামৰ এজন ব্যক্তিও করুণ মৃত্যুক সাবতি লৈছে এতিয়া বজালির বাটুয়াত। গেলে বছরে দুই একবার এরকম করে দুর্ঘটনা হয়ে যাচ্ছে। আজকে একটা মেয়েটার নাম কি ছিল? মেয়েটার নামটা কি ছিল? জুরিয়া খাতুন। আজকে স্কুলে যাওয়ার পথে রেল লাইনটা পার হওয়ার সময় আজকে রেলের দুর্ঘটনা হয়ে মৃত্যু হয়। আর তার সাথে একজন মানুষ ওনাকে বাঁচাতে গিয়ে ওনারও মৃত্যু হয়। যা হোক, আমাদের সমস্ত রাজ্যের একটাই দাবি যে আমাদের এখানে হয়তো রাস্তাটা করে দেওয়ার জন্য আমাদের গ্রামবাসী, আমাদের এই অঞ্চলের বিভিন্ন সময় এই নিয়ে রেলওয়ে বিভাগকে আমরা বারবার নথিপত্র দেওয়া হয়েছে, কিন্তু আমাদের কোনো কানহার দেয়নি। এখানে আমাদের সমস্ত রাজ্যের একটাই দাবি যে এখানে হয়তো একটা গেটের ব্যবস্থা করে দেব, নয়তো আমাদেরকে একটা বক্সের ব্যবস্থা করে দেব। আজকে দুজন মানুষের যেভাবে মৃত্যু হয়েছে দেখেন, হাজার হাজার লোক আমাদের এলাকার চলে আসছে দেখার জন্য। আজকে বারবার কি আমরা এই ধরনের নাটক দেখব? আমরা রেলওয়ে পক্ষকে একটাই দাবি জানাচ্ছি যে আমাদের এখানে যাতায়াতের ব্যবস্থাটা আমাদের করে দেন। করুণ ঘটনা আজি আমার গাঁৱৰ এজনী ছোৱালী স্কুলত যোৱা অৱস্থাত ৰেলত মৃত্যুবৰণ হয়। ছোৱালীজনীক বচাব যাওঁতে আৰু এজন মানুহ তেওঁ মৃত্যুবৰণ হৈছে। আমাৰ এই ৰেল লাইন উত্তৰৰ পাহাৰৰ পৰা হাজাৰ হাজাৰ লাখ লাখ মানুহ এই পথেৰে আমি যাতায়াত কৰোঁ।